আজিৰ ভিডিঅ'টো চাই আপোনালোকেতো গম পাইছে যে আজি কি হ'বলৈ গৈ আছে নহয় জানো এইফালে আমাৰ ये मेरी दूल्हा है और आज क्या हो रहा है बस एंगेज हो रहा है থাংগিদিম তোক মই আজি কিহৰ কাৰণেনো ইমান ফটোশ্বুট হৈ আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব তো ভিডিঅ'টো শেষলৈকে চাই থাকক হেল্ল' এভৰিৱান সকলো ভালে আছে মোৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ভিডিঅ'ত কি হ'বলৈ গৈ আছে আপোনালোকেতো থাম্বনেইল লিখি গম পাইছে তো ভিডিঅ'টো লাহে লাহে চাই থাকক তেতিয়াহে গম পাব হয় নাই তো এতিয়া ৰাতিপুৱা উঠিলোঁ ধুনীয়াকৈ আৰু সুশাংক এফালে গা ধুই আছে আৰু বাথৰুম চাফা কৰি আছে তাক মানে আজি বাথৰুম চাফা কৰাত লগাইছোঁ তো এইফালে মই বনাই আছোঁ পকৰি নে পিঁয়াজি বুলি কয় নাজানো আৰু পিঁয়াজ দি পিনি আৰু আটা দি যে বনাই আৰু বেচন নে মেকিঙে বা কিবা কিবি দি বনাই যে সেইবোৰ আজি বনাই আছোঁ এইটো বাথৰুমত একদম পুৰা কৰি আছে তো এইফালে মই চাহ তাহ পূৰা পাতি দিছোঁ খাবলৈ দুইটাই আজি মানে এফালে যাম তো আপোনালোকে অলপমান গম পাইছে চাগে গেছ কৰক ক'ত যাম ক'ত নাযাম কি হ'ব আপুনি আপোনালোকে চাই থাকক বতৰটো ডাৱৰীয়া বোলে অ' মাই গড বৰষুণে দিব নেকি এইকেইদিনটো ৰাতি বৰষুণে দি আছে বাৰু তো সেইটো কাৰণে ঠাণ্ডা বতৰত চাহৰ লগত খাই ভাল লাগিব পকৰি তো বনাই লওঁ তাৰপিছত খাই মেলি ধুনীয়াকৈ ওলাম এইফালে পকৰি পূৰা বনাই থকা হৈছে তেলত একদম উতলি আছে আৰু দেই মানে পকি আছে পূৰা বনি আছে আৰু মই এতিয়া খামকৈ ৰৈ আছোঁ বনাই আছোঁ চাহৰ লগত খাম আৰু সি গাটো ধুই আহিব একেলগে চাহটো খাম তো এতিয়া চাহ বনাই মেলি হ'ল আৰু আমাৰ বিশেষকৈ আলহী দুগৰাকী আহি পাইছেহি বৰ্তমান এইফালে হাই কৰি দিয়া হাই কোৱা আৰু এইফালে চাহ দিছোঁ বিচনাতে দিছোঁ আৰু দেই খাবা আৰু এইফালে পকৰি দেখিছে নাই কি হৈছিল হ'ল মোৰ ভাগৰ আৰু কি কাৰণে আহিছে আলহী দুগৰাকী আপোনালোকক পাছত কৈ আছোঁ লাহে ধীৰে আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব তো চাই থাকক শেষলৈকে কি কাৰণে আহিছে আপোনালোকক কৈ আছোঁ তো গাইজ চাহ তাহ খাই ৰেডি হৈছোঁ আৰু এতিয়া কি কৰিম চাই থাকক আৰু ই অকল মোবাইলে টিপি থাকে মানে তো এইফালে মেকআপ আৰ্টিষ্টগৰাকীয়ে একদম পূৰা বস্তু উলিয়াই লৈছে আৰু আজি বোলে মোক কিবা হেনো পূৰা ষ্টাইল কৰি দিব মেকআপ কৰি দিব আপোনালোকে চাই থাকক দেই ভিডিঅ'টো তেতিয়াই গম পাব আৰু তো ফাৰ্ষ্টে কি আইলেন্স নে কি আইলেছ কি এইটো মই ভালকৈ চিনিয়ে নাপাওঁ এইবোৰ কিনো লগালে ফাৰ্ষ্টৰ চকুটো বাৰু ভালেই হ'ল কিন্তু মোৰ চকুকেইটা সৰু কাৰণে নিমিলিছে আৰু এই লাষ্টৰ মানে 2 নম্বৰৰ চকুটোত লগাওঁতে এইটো মিলা নাই ভালকৈ লাগ খোৱা নাই তো লাষ্টত ফাইনেলি মানে ধুনীয়াকৈ লাগ খালেগৈ আৰু মোৰ মানে একদম চকু পানী ধুনীয়াকৈ ওলাই গৈছে আৰু ফাৰ্ষ্ট টাইম যিহেতু লগাইছোঁ ফাৰ্ষ্টত হেনো বোলে বহুত চকু পানী ওলায় আৰু মোৰ একদম কান্দি মেলি অৱস্থা নাই মোৰ যে একেবাৰে বিয়াহে দিব লৈছে তেনেকৈ একদম চকু পানী ঘৰকৈ ওলাইছে আৰু শেষত যেনিবা ধুনীয়াকৈ লেন্সকেইখন লগাই দিলে তেওঁ চকুত মোৰ চকু আৰু তাতে সৰু নহয় সেইটো কাৰণে অলপ বেছি প্ৰব্লেম হৈছে সেইকাৰণে হোম মানুহ হ'লে বেয়া কি কথা বোলে এতিয়া আৰু এইবোৰ কি বগা কিবা কিবি লগাই দিছে ফাউণ্ডেশ্যনে নে কিয়ে নে মই ভালকৈ এইবোৰ চিনি নাপাওঁ মই যে মেকআপৰ মইতো নাজানো গম পাইছে নে গাইজ এইবোৰ তেওঁ একদম পূৰা ধুনীয়াকৈ লগাই দিছে আৰু মোক ডিঙিলৈকে ডিঙিটো মানে মুখখন বগা হৈ দিলে ডিঙিটো খোলা থাকিলে বেয়া লাগিব ন তো সেইটো কাৰণে ডিঙিয়ে চিঙিয়ে লগাইছে আৰু এইফালে আই মেকআপো হৈ গৈছে আমাৰ ধুনীয়াকৈ মেকআপ কৰি দিছে আৰু হৈছেগৈ আৰু লাহে লাহে আৰু এইটো ফাইনেল মেকআপটো হৈছে আৰু এতিয়া ড্ৰেছ পিন্ধাব মোক একদম আজি মজা লাগিব আৰু মই এইবিলাক ঠাণ্ডাত একদম মানে কিবা হৈ গৈছোঁ আৰু দেই আৰু সিহঁতি মানে মোক ড্ৰেছটো পিন্ধালে আৰু এতিয়া চুলিখিনি মানে মোক হেৰি কৰি আছে ষ্টাইল দি আছে চুলিখিনি মানে মোৰ বেয়া হৈ যাব কাৰণে মই স্প্ৰে বেছি ষ্টাইল দিব মানা কৰিলোঁ সেইকাৰণে চিম্পুলকৈ দি দিছে আৰু এইফালে মোক ফাইনেল লুক কেনেকুৱা লাগিছে গাইজ আপোনালোকেহে জানিব ভাল বেয়াটো তো আপোনালোককে সেইকাৰণে কৈ দিছোঁ আৰু এইটোৱে মোৰ ফাইনেল লুক আৰু এইফালে এগৰাকীক মানে মেকআপ কৰাই আছে কৰিব হৈছে আৰু তেওঁৰো আৰু মোৰতো বাৰু বহুত ভাল লাগিছে মেকআপটো আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব মেকআপ কৰি হ'ল এতিয়া কি বুলি ক'ম এতিয়া ছেকেণ্ডগৰাকী মেকআপ কৰিবলৈ বহিছে আৰু এইফালে আমাৰ ই ৰেডি হ'বলৈ আছেই তো দেৰি হৈ গৈছেগৈ 3টা বাজিলেই উপায় নাইকিয়া হৈছে আৰু 3টা বাজিলে চাগে নেকি 2টা বেছি 3টা বাজিবলৈনো কিমান দেৰি লাগিছে
আৰু আমাৰ ইয়াক দেখিছেনে ই মানে নিজে নিজে মানে এইবোৰ স্কিন কেয়াৰ কৰি আছে আৰু ইউ দেখিছেনে মানে কি হ'ল এইফালে এগৰাকী উলিয়াই আছে মোক কৰোঁতেতো 2 ঘণ্টামান লাগিছে আৰু তাইকো উলিয়াই আছে ন তো সেইকাৰণে ইয়াক মানে মই অলপ মেকআপ কৰি দিছোঁ মেকআপ নহয় মানে অলপমান মিলাই দিছোঁ ফাউণ্ডেশ্যন নে কি এইটো জানো তেওঁৱে লগাব কৈছিলে তো অলপমান লগাই দিছিলোঁ বোলে কাণতো মই ভালকৈ মিলাব নাজানিলোঁ মানে তো সেইকাৰণে ইয়াক বেছিয়ে বগা কৰি পেলালোঁ নেকি জানো তো সেইকাৰণে তেওঁ অলপ লাষ্টত মিলাই দিছে মই বেয়া কৰি দিলোঁ কাৰণে তো কেনেকুৱা লাগিছে চাওকচোন তাক মানে লাষ্টত মিলি যাব আৰু মোৰতো হৈ গ'ল বাৰু ধুনীয়াকৈ আৰু সঁচাকৈ কৈছোঁ মেকআপ কৰোঁতে বহুত বেছি দেৰি আমাৰ ফটোগ্ৰাফাৰ আহি পালেহি এইটো মোৰ ভাইটি হয় দেই মানে নিজৰ নহয় আৰু পাতি লোৱা আৰু এইফালে এটা ভাইটি আহিছে তো এতিয়া ইয়াক ইমান বগা গাইজ ইয়াক কেনেকুৱা লাগিছে কমেণ্ট এটা কৈ দিয়কচোন মানে এই ড্ৰেছ পিন্ধা নাই ড্ৰেছ পিন্ধা নাই যে সেইটো কাৰণে অলপমান বেয়া লাগিছে তো ড্ৰেছ পিন্ধি মানে একেবাৰে আপোনালোকক দেখুৱাই আছোঁ ফাইনেল লুকটো এইফালে ৰেডি হোৱাই নাই হৈ আছে লাহে লাহে আৰু তো এতিয়া যাব লাগে জোনস্কা এয়া কি কাম গুচি আছ গাইজ মেকআপ কৰোঁতে 2 ঘণ্টা লাগিলে আৰু বহুত বেছি ভোক লাগিছে তো শশাংকৰলৈ মানে এইফালে মেগী বনাই দিওঁ বুলি ভাবিছোঁ উপায় নাইকিয়া হৈছে আৰু দেখিছে নহয় মেকআপ কৰি বাৰু কোনে মেগী বনাই কওকচোন মই বনাই দিছোঁ মই বুলিহে বনাই দিছোঁ শশাংকক এনেকুৱা গাৰ্লফ্ৰেণ্ড জীৱনত নাপায় মেকআপ কৰাৰ পাছত এনেকৈ বনাই দিয়া ছোৱালী কোন পাব কওকচোন তো এইফালে পানী বহাই দিছোঁ আৰু এইফালে মেগীটো এতিয়া দি দিম তাৰপিছত খাম আৰু যাম আৰু মোৰ এইবোৰ মুখখন খজাওঁতে নহয় মোৰ মেকআপ আধা ইয়াতে গুচি যাব এতিয়া তো এইফালে ব্লেজাৰ পিন্ধি লৈছোঁ আৰু এইটো এতিয়া ৰেকটো উপায় নাইকিয়া হৈছে ৰ মেগী খাই ল'ম এই যে ষ্টাইলটো চাওকচোন এতিয়া ফেচটোৰ লগত মানে ড্ৰেছটোৰ লগত ফেচটো মিলি গৈছে অথনিবা বেয়া লাগি আছিলে এতিয়া বা লেচ চাওঁ ভাওনালৈ অথনি কেনেকুৱা লাগিছিলে জানে নাই ভাওনালৈ ওলোৱা নিচিনা লাগিছিলে গেছ কেনেকুৱা লাগিছে ইয়াক কমেণ্ট এটা কৰি দিব আৰু মোক কেনেকুৱা লাগিছিলে কমেণ্ট এটা কৰি দিব নহ'লে এতিয়া দেৰিয়ে হ'বগৈ আমি গৈ থাকোঁ ধুনীয়াকৈ তো তাত গৈ আপোনালোকক দেখুৱাই আছোঁ কি হ'ব কি নহ'ব আৰু মোক কেনেকুৱা লাগিছে গাইজ ক'বচোন কমেণ্ট এটা কৰি বেয়া লাগিছে নি বাৰু মানে মেকআপটো বেয়া লাগিছে নি সেইটো ক'ব ভাল লাগিলেও ক'ব বেয়া লাগিলেও ক'ব মই বেয়া নাপাওঁ যোনটো লাগিছে সেইটোৱে ক'ব হা মানুহটো ৰূপটো চাচোন বেছি বগা বগা লাগিছে মোতকৈ বেছি বগা লাগিছে নি বাৰু ডিঙিটো অকণ বগা ল'ব লাগিছিলে তুমি কেলৈ নল'লা বাৰু বগা ডিঙিটোত ইয়াক মানে মেকআপটো মই কৰি দিছিলোঁ সেইটো কাৰণে নুমুহাৰিবা চুলিখিনি মই বেছি দিন হোৱা নাই যে কেৰাটিন কৰা চ' মই মানে বেছি ষ্টাইল দিব মানা কৰিলোঁ ষ্টাইল মানে কি হ'ল তাই মানে বেলেগ এটা কৰি দিম বুলি কৈছিলে তেওঁ স্প্ৰে মাৰিব যে সেইটো কাৰণে মই নিদিলোঁ মাৰিবলৈ বেয়া হৈ যাব কাৰণে তো এনেকৈ চিম্পুলকৈ ৰাখি দিছে তাই ভাল লাগিছে মোৰ আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিব আৰু এইফালে মানে গোটেই হেৰি একো নাই দিয়া ফটোশ্বুটত মানে কি হ'ল বগাটো কৰিলে মানেহে ভালকৈ উঠিব নহ'ল নুঠিবতো সেইটো কাৰণে মোবাইলত বাৰু বেছি লাগিছে কিন্তু যোনটো কেমেৰাত মাৰিলে মানে তেনেকুৱা নালাগে মানে তো এতিয়া যোৱাহে কথা তো এতিয়া যাম জোনস্কা আমাৰ এয়া অৱস্থা হৈছে চাচোন এনেকৈ তলত পেণ্ট এটা পিন্ধিছোঁ গাইজ আমি মেইন লোকেশ্যনটো আহি পাই গ'লোহি একদম এইফালে আইলেছে চুৰি একদম কিবাই হৈছিলে মোৰ ভাগৰ তথাপিও ধুনীয়াকৈ আছে বাৰু মানে বাইকত যিহেতু আহিছোঁ ন বহুত প্ৰব্লেম হৈছে আৰু এইফালে সিহঁতি ফটোশ্বুট চলি আছে ফাৰ্ষ্টতে ইয়াতে ফটোটো শ্বুট কৰি লওঁ বুলি ভাবিছোঁ তাৰপিছত মানে জোনস্কাই যাম তো ইয়াতে কৰি লওঁ আৰু মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে ক'ব কমেণ্ট এটা কৰি দিব তো এতিয়া ভালকৈ ফটোশ্বুটটো কৰি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ যি মোক মেকআপ কৰিছে তোমাৰ নামটো কৈ দিয়া মস্তিকা মেকআপ আৰ্টিষ্ট আজি ধুনীয়াকৈ কৰি দিছে আপোনালোকে ক'ব দেই এই মানে ধুনীয়াকৈ কৰিছেনে নাই কৈ দিব আৰু এওঁ ঘৰ হৈছে নাজিৰাত ন হয় আৰু আমাৰ এইফালে অবিনাশ ভাইটি ফটোগ্ৰাফাৰ মেইন এইফালে আমাৰ শশাংকই ফটোশ্বুট একদম পূৰা কৰি আছে আৰু ক'বই পৰা নাই আজি তো গাইজ চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকে চাগে এতিয়াও ভালকৈ গম পোৱা নাই কিহৰ কাৰণে ফটোশ্বুট হৈ আছে এয়া হ'ল ভেলেণ্টাইন ডে' কাৰণে ফটোশ্বুট তো পাছলৈ মানে টাইম নাপাবৰ কাৰণে ফাৰ্ষ্টতে মোক ফটোশ্বুটটো কৰি দিলে কাপল ফটোশ্বুট তো আপোনালোকে ফটোখিনি চাব পাৰিব মোৰ ইনষ্টাগ্ৰামত গাইজ ফটোশ্বুট কৰি হ'ল ইয়াত আৰু এতিয়া যাওঁ জোনস্কায়া আকৌ ব্লেজাৰ পিন্ধি লৈছোঁ ঠাণ্ডা ইমান
তাৰ পৰা আহি আমি আহিলোঁ এতিয়া জুনস্কায়া তো ফাৰ্ষ্টতে আমিতো ডাইৰেক্ট খানাই অৰ্ডাৰ কৰিছোঁ কাৰণ বহুত বেছি ভোক লাগিছে ৰাতিপুৱাৰ পৰা যদি মেকআপ কৰি লাষ্টত একো খাবলৈ নহয় তো কেনেকৈ হ'ব কওকচোন তো সেইকাৰণে আমি কফি আৰু নান তেনেকৈ অৰ্ডাৰ কৰিছিলোঁ তো খাই ল'লোঁ আৰু ধুনীয়াকৈ এতিয়া খাই বৈ মানে এতিয়া বোলে কাপৰ লগত মানে ফটোশ্বুট মানে চাহ খাই থকা নিচিনা আৰু মানে পোষ্ট দিব কৈছে আমাক তো সেইকাৰণে অকণমান তেনেকৈ ফটোশ্বুট কৰি দিছোঁ ভেলেণ্টাইন ডে যিহেতু আহি আছে ন গাইজ আজি মোৰ এংগেজমেণ্ট মানে আপোনালোকে পাহৰি মানে আপোনালোকক নক'লোঁ আৰু বেয়া চেয়া নাপাব ঘপককৈ হৈ গ'ল এইফালে আমাৰ ये मेरी दूल्हा है और आज क्या हो रहा है बस एंगेज हो रहा है গাইজ মানে হঠাতে লৈ ল'লোঁ ফটোবোৰ আপলোড কৰা হ'ব 14 ফেব্ৰুৱাৰী আগত মানে ভেলেণ্টাইন ডেৰ আগত যিহেতু ভেলেণ্টাইন ডে কাৰণে এইখিনি ফটোশ্বুট কৰা হৈছে তো মই ইনষ্টা লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে গৈ ফ'ল' এটা কৰি দিব দেই বিল পে' কৰি লওঁগৈ এতিয়াতো ফটোশ্বুট কৰি মেলি হৈ গ'ল বাৰু তো এতিয়া বিলটো পে'মেণ্ট কৰি লওঁ কিমান হয় কি নহয় একো ধৰিব পৰা নাই ইমান বোকা লাগিছে পইচা एक साइड तो हाय बाय बाय करने की टाइम आ गया बाय बाय 2700 की कौन 2700 होल फोटोशूटर कारण फोटोशूटर कारण 3000 लो नहीं यार 2000 बाय बाय এতিয়া হেতক বিদায় দিম না বাই বাই ফটোশ্বুট কৰি হৈ গ'ল বাৰু অলৰেডি কিন্তু পাছৰখিনিহে কিবা জুই হৈ গৈছে বিলাহী নেকি ইয়াতো ফটোশ্বুট কৰিলে ভালে আছিলে ইয়াত দুখনমান কৰি লওঁ তাৰপিছত একেবাৰে ঘৰ যাম আৰু বহুত বেছি ঠাণ্ডা লাগিছে এই বাহিৰৰ যে লাইটবোৰ লাগি আছে ন মই এইটো কাৰণে বহুত বেছি ভাল লাগিছে আৰু ইয়াতো দুখনমান মানে ক্লিক কৰি লওঁ বুলি ভাবিছোঁ যিহেতু আজি দিনটো ফটোশ্বুটেই কৰি থকা হৈছে তো ইয়াতো লাষ্টত কেইখনমান কৰি ল'লোঁ আৰু এতিয়া ডাইৰেক্ট ঘৰ যাব লাগে গাড়ী আহি পাই গ'ল এতিয়া ৰুমলৈ যাব লাগে চলো যাওঁফালে ছোৱালীকেইজনী যায়গৈ আৰু দেই ভাল লাগিল আজি আৰু আপোনালোকে যদি কোনোবাই মেকআপ কৰিব বিচাৰে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম ন হেৰিয়ত মানে ইনষ্টা একাউণ্টটো দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব হয়নে পাবা নহয় পাব নহয় তোমাক কণ্টেক্ট কৰিলে ঠিক আছে বাই বাই আকৌ লগ পাম ভাল লাগিল অ'কে বাই বাই তো এওঁলোকক বিদায় দি লওঁ আৰু শশাংকহঁত আহি পোৱা নাই তো আহিব মুখ চুখবোৰ ফ্ৰেছ হৈ লওঁ ধুই তাৰপিছত আপোনালোক দেখাই আছোঁ অঁ সেইকেইটা লৈ লোৱা থাকি যাব চাবা চাওক চাওক এইটো কি মুখখন মোহাৰি মেলি এইবোৰ মেকআপ থাকিলে এতিয়া ওলাই যায় যা তহঁতি জল্দি আহিবি সিহঁতি বোলে মাংস আনিবলৈ যায় এই তোক ভাত কেইটামান খুৱাই পঠাব লাগিব হ'ব বহুত ষ্টাইল দিলি তই যা ছোৱালীজনী পতাব নোৱাৰিলি আজিলৈকে ঘণ্টা লা যা যা জল্দি আহিবি দেই এইটো মেকআপ গুচোৱাই নাই একদম হেবাংটো যা জল্দি আহিবি তোৰ জোতা পিন্ধিবলৈ আছে নি ৰো এইফালে হেৰি বজাৰ কৰি আহিলে আৰু পুৰা মানে জালুক খুন্দা লাগিছে দেখা নাই জালুকখিনি এইফালে জালুক খুন্দিছে আৰু এইফালে মই পুৰা ৰেডি কৰিছোঁ লোকেল চিকেন এইফালে একদম পুৰা কেৰাহী গৰম হৈ গ'ল এইফালে আদা নহৰু দি দিব লাগিব তো বনাই লওঁ আৰু মই ফ্ৰেছ ধুনীয়াকৈ হৈ ল'লোঁ নতুনকৈ চাই থাকোঁ আৰু এইকেইটা শুই আছে ভাত খাবলৈ যাবলৈ ৰখাইছোঁ সিহঁতক শুই থাক আৰু ফটো জল্দি দে গাইজ ফটোখিনি একদম আপোনালোকক দেখুৱাই আছোঁ তো ইমান ধৈৰ্য ধৰক আইঅ এইটো চাওক ফুটি গৈছে একদম আমাৰ ইয়াৰ মেডামে ভাত বাঢ়ি আহিলে এইফালে আমাৰ চিকেন মানে লোকেল মুৰ্গী দেই গাইজ আজি জালুক দি পানি ধুনীয়াকৈ জালুকীয়া চিকেন এয়া অবিনাশ নাই হোৱা তহঁতি টেষ্টিং কৰি পিনি ক'ব লাগিব এই লাজুকী বোলে চা ভাই লাজুকী মানে নচলিব নহয় বাতি বাদ দে তই হেৰি দে কেনেকৈ দিম মোক কাহিনী দে বাতি চাতি নিয়া কৰি যাওঁতে তোক ভাল লাগিলে বহুত ভাবে নাই আজি আমি যোৱাটো বিশেষ ৰূপটো কি হ'ব ঠিক নাই লৈ পেলাম গম পাইছ নাই আজি তাইও ঠকালে ভাল লাগিল কোন সিহঁতক ভাতটো দি দিছোঁ কেনেকুৱা হৈছে ল'ৰাকেইটা সঁচাকৈ নে আৰু এইফালে অবিনাশ ক কেমেৰা আগত বেয়াকৈ কৰি মৰিলেহে মই শুনমানক কচোন কেনেকুৱা হৈছে ভাতটো খাই লওঁ মজা হৈছে বুলি কৈছে দেখিছে নহয় মই একদম মজাকৈ বনাওঁ গম পাইছে নাই হ'ব দে যি পাইছোঁ যি নাপাইছোঁ খাই এনেকৈ তো সিহঁতক এনেকৈ খুৱাই পিনি আজি পঠিয়াই দিম আৰু তো গাইজ পাছত লগ পাই আছোঁ
ভাত পানী খালোঁ আৰু আলহীও গ'ল, ভাইটিকেইজন গ'লগৈ মানে। তো আজি ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ লুকটো আজি কেনেকুৱা লাগিছিলে ক'ব, ভাল পালেও বেয়া পালেও ক'ব, আৰু আপোনালোকৰ ফালৰ পৰা কমেণ্ট এটা কৰি দিব, তেতিয়া মনটো ভাল লাগিব। তো আজিলৈ আহিছোঁ, বাই বাই গাইজ। আমাক আগৰ দৰে আকৌ মৰম দি থাকিব। আজিলৈ আহিছোঁ, বাই বাই।